1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ সেনাৰ মাজত এক শান্তি চুক্তিৰ স্বাক্ষৰ হয়, যাক আমি সকলোৱে ইয়াণ্ডাবু সন্ধি হিচাপে জানো। এই ইয়াণ্ডাবু সন্ধিৰ পিছতে আহোম সাম্ৰাজ্যৰ 600 বছৰীয়া ৰাজত্বকালৰ অন্ত পৰে আৰু অসমত ব্ৰিটিছ ৰাজ আৰম্ভ হয়। ইয়াৰ লগে লগে ব্ৰিটিছে অসমৰ শাসনভাৰ বংগ প্ৰশাসনৰ আওতালৈ লৈ যায়। 1837 চনৰ এপ্ৰিল মাহত অসমৰ চৰকাৰী কাৰ্যালয়সমূহ আৰু ন্যায়ালয়ৰ সেই সময়ৰ প্ৰচলিত চৰকাৰী ভাষা পাৰ্চী ভাষাৰ পৰা বঙালী ভাষালৈ পৰিৱৰ্তন কৰে আৰু অসমীয়া ভাষাটোক বঙালী ভাষাৰ একোটা উপভাষা হিচাপে পৰিচয় দিয়ে। বন্ধুসকল, এইটোৱে আছিল অসমীয়া ভাষাৰ ওপৰত অহা সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ সংকট। নমস্কাৰ বন্ধুসকল, মোৰ নাম দিব্যজ্যোতি নাথ আৰু আপোনালোকে চাই আছে দিব্যজ্যোতিছ ভ্লগ। পূৰ্ব ইণ্ডো ইউৰোপীয় অন্যান্য ভাষাসমূহৰ লগতে অসমীয়া ভাষা হৈছে মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হোৱা এক অন্যতম ভাষা। এই ভাষাই খ্ৰীষ্টীয় 7ম শতিকামানত ইয়াৰ ভগ্নী ভাষাসমূহ যেনে আংগিকা, বেংগলী, বিষ্ণুপুৰীয়া, মণিপুৰী, চাকমা, ৰাজবংশী আদি ভাষাসমূহৰ পৰা নিজকে পৃথক হিচাপে আত্মপ্ৰকাশ কৰে। স্বৰ্গীয় বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ সাহিত্যৰ ইতিহাসক 3টা প্ৰধান কালত ভাগ কৰিছে: প্ৰাচীন অসমীয়া সাহিত্য, মধ্যযুগীয় অসমীয়া সাহিত্য আৰু আধুনিক অসমীয়া সাহিত্য। খ্ৰীষ্টীয় 8মৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচনা কৰা বুদ্ধ ধৰ্মীয় চৰ্যাপদসমূহত অসমীয়া ভাষাৰ চানেকি প্ৰথমবাৰলৈ দেখিবলৈ পোৱা যায়। অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় ত্ৰয়োদশ শতিকাত ৰচিত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত পুথিৰ জৰিয়তে। আনহাতেদি চতুৰ্দশ শতিকাত মাধৱ কন্দলীয়ে বাল্মীকিৰ সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে। সপ্তকাণ্ড ৰামায়ণ হৈছে আধুনিক ভাৰতীয় ভাষাসমূহলৈ অনুবাদ কৰা প্ৰথমখন ৰামায়ণ। পঞ্চদশ শতিকাত জন্মগ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰ পৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্যৰ সৃষ্টি কৰিছিল। কীৰ্তন ঘোষা, ভক্তি প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান, বলিচলন, দশম আদি সাহিত্যবোৰ উল্লেখযোগ্য। শংকৰদেৱে ৰচনা কৰা অংকীয় নাটসমূহতে অসমীয়া গদ্য সাহিত্যৰ আৰম্ভণি হয়। পিছলৈ ভট্টদেৱে ভাগৱত পুৰাণ আৰু ভাগৱত গীতাক অসমীয়া গদ্য সাহিত্যলৈ অনুবাদ কৰে। তেওঁ ৰচনা কৰা সাহিত্যৰ ভিতৰত কথা গীতা আৰু কথা ভাগৱত অন্যতম। খ্ৰীষ্টীয় 7দশ শতিকাত অসমীয়া ভাষাক আহোম সাম্ৰাজ্যৰ ৰাজকীয় ভাষা হিচাপে স্বীকৃতি দিয়ে। অসমৰ আহোম ৰাজত্বৰ সময়ত অসমীয়া ভাষাৰ যথেষ্ট সংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল। আহোম যুগত বুৰঞ্জী সাহিত্যসমূহৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰিও আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যৱহাৰিক সাহিত্যসমূহ: জ্যোতিষ, চিকিৎসা, গণিত, সংগীত, নৃত্য আৰু বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল। বন্ধুসকল, 1813 চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ সহায়ত আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ অনুবাদ কৰে। এইখনেই হৈছে অসমীয়া ভাষাত ছপা কৰা প্ৰথমখন পুথি আৰু ইয়াৰ পৰাই অসমীয়া ভাষাৰ সাহিত্যৰ আধুনিক যুগৰ আৰম্ভ হয়। কেইবা শতিকা ধৰি আহোম আৰু অন্যান্য স্থানীয় জনগোষ্ঠীৰ অধীনত থকা অসমৰ শাসনভাৰ 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায়। ব্ৰিটিছে অসমৰ শাসন বংগ প্ৰশাসনৰ আওতালৈ লৈ যায়। 1837 চনৰ এপ্ৰিল মাহত অসমৰ চৰকাৰী কাৰ্যালয় আৰু ন্যায়ালয়ৰ চৰকাৰী ভাষা পূৰ্বে প্ৰচলিত পাৰ্চী ভাষাৰ সলনি বঙালী ভাষালৈ পৰিৱৰ্তন কৰা হয়। ইয়াৰ আগতে অসমৰ সৰু সৰু ৰাজ্যসমূহত জনগোষ্ঠীসমূহৰ নিজা নিজা ভাষা প্ৰচলন আছিল। 1837 চনৰ পৰা আন আন চৰকাৰী কাৰ্যালয়ৰ লগতে বিদ্যালয়সমূহৰ শিক্ষণৰ মাধ্যম বঙালী ভাষালৈ পৰিৱৰ্তন কৰা হৈছিল। অসমীয়া ভাষাই নিজৰ অস্তিত্ব হেৰুৱাৰ এনে সময়তে আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে 1846 চনত শিৱসাগৰত এটা অসমীয়া ভাষাৰ প্ৰেছ স্থাপন কৰে। এই প্ৰেছতেই অসমৰ প্ৰথমখন আলোচনী অৰুণোদয়ৰ প্ৰকাশ হয়। 1846 চনত নাথান ব্ৰাউনে প্ৰথমখন অসমীয়া ব্যাকৰণ পুথি প্ৰকাশ কৰে। 1863 চনত মাইলছ ব্ৰনছনে প্ৰথমখন অসমীয়া ইংৰাজী অভিধান প্ৰস্তুত কৰি উলিয়ায়। আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাৰ স্বকীয়তাৰ বিষয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰম্বাৰ যুক্তি দৰ্শোৱাৰ লগতে অসমত অসমীয়া ভাষা পুনৰ স্থাপনৰ বাবে দাবী তুলি আহিছিল। অৰুণোদয় আলোচনীৰ যোগেদি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ দৰে অসমৰ শিক্ষিত মহলে অসমীয়া ভাষাটো জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা চলাইছিল। অসমৰ সচেতন ৰাইজ আৰু আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ প্ৰচেষ্টাত 1873 চনত
অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1874 চনত অসমক বংগৰ পৰা পৃথক কৰি চিফ কমিশনাৰ্ছ প্ৰভিন্সৰ মৰ্যাদা দিয়া হয় বন্ধুসকল ভাৰতৰ স্বাধীনতাৰ পিছত 1952 চনৰ পৰা অসমত অসমীয়া ভাষাটো চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু অসমৰ যিমানবোৰ শিক্ষা প্ৰতিষ্ঠান আছে এই শিক্ষা প্ৰতিষ্ঠানসমূহত শৈক্ষিক মাধ্যম হিচাপে অসমীয়া ভাষাটো ৰোপণ কৰিবৰ কাৰণে অসমত এক আন্দোলনৰ সৃষ্টি হৈছিল এই আন্দোলনত অসমৰ সচেতন নাগৰিকসকল আৰু বহুতো ছাত্ৰ-ছাত্ৰীও অংশগ্ৰহণ কৰিছিল আৰু এই আন্দোলনতে 1960 চনৰ 4 জুলাই তাৰিখে ৰঞ্জিত বৰপূজাৰী নামৰ কটন কলেজৰ এজন ছাত্ৰ পুলিচৰ নিৰ্বিচাৰ গুলীত মৃত্যুবৰণ কৰিছিল তেওঁৰ লগতে বহুতো অসমীয়া এই আন্দোলনত শ্বহীদ হৈছিল ইয়াক ভাষা আন্দোলন হিচাপে অভিহিত কৰা হয় আৰু ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰা হয় এই আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰী ভাষা আইন 1960 প্ৰণয়ন কৰা হয় আৰু অসমীয়া ভাষাক ইংৰাজী ভাষাৰ সৈতে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয় অসম চৰকাৰৰ এই সিদ্ধান্তক বহুতেই আদৰণি জনায় যদিও অসমৰ কিছুমান ঠাইত বিশেষকৈ বৰাক উপত্যকাত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদৰ সাব্যস্ত হয় বৰাক উপত্যকাত বঙালী ভাষা আন্দোলন সংগঠিত হোৱাত অসম চৰকাৰী ভাষা আইন 1960 পুনৰ সংশোধন কৰা হয় আৰু ভাষিক সংখ্যালঘুসকলৰ ভাষাৰ অধিকাৰ ৰক্ষা কৰা হয় আৰু ইয়াৰ লগে লগে বৰাক উপত্যকাৰ জিলাকেইখনত অতিৰিক্তভাৱে বঙালী ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই অসম আন্দোলন অসম চুক্তি এনআৰচি সিটিজেনশিপ এমেণ্ডমেণ্ট এক্ট হওক সেইবোৰৰ বিষয়ে বিশেষ আলোচনা নকৰোঁ কাৰণ সেইবোৰ বিশেষকৈ অসমৰ ইলিগেল এমিগ্ৰেণ্টছ অৰ্থাৎ অবৈধ প্ৰব্ৰজনকাৰীসকলৰ লগত ৰিলেট কৰা হয় গতিকে আমি সেই ডাইভাৰ্ছ টপিকটো যদি কেতিয়াবা বেলেগকৈ আলোচনা কৰোঁ তেতিয়া সেইবোৰ আমি আলোচনা কৰিম আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব মোৰ নাম দিব্যজ্যোতি নাথ আৰু আপোনালোকে চাইছে দিব্যজ্যোতিজ ভ্লগ মোৰ এটা ইউটিউব চেনেল আছে দিব্যজ্যোতিজ ভ্লগ বুলি আৰু একেটা নামতে মোৰ এটা ফেচবুক পেজ আছে সো মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো মোৰ লাইক কৰি দিয়ক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিটো ফেচবুক পেজ আছে সেইটো লাইক আৰু ফ'ল' কৰক